Hi everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে আৰু এতিয়া গধূলি প্ৰায় 6:30 বাজিবলৈ হ'ল। আজি আসলতে আমি গৈ আছো গুৱাহাটীত যেহেতু আমাৰ ঘৰৰ কাম লাগি আছে হেতু কাৰণে তাৰ পৰা মাটি পঠাইছে কিছুমান কামৰ কাৰণে আৰু কোৰ্টৰ কিছুমান কাম আছে। এ যাবলৈ লাইছো আজি গুৱাহাটীলৈ আগক যোৱাটো ব্লগত কৈছিলো আৰু আজি আমি যাম ৰাজধানীত। ট্ৰেইন আছে আমাৰ 8টা বজাত হেতু কাৰণে ওলাই মেলি ৰেডি হলো আৰু ইমানে বেছি গৰম আজি ফলে ঘামি অৱস্থা নাই। ৰুমটো ধুনিয়াকে বাৰু সাফা কৰি থৈ গৈছো তথাপিতো কিছুমান এটা দুটা মানে বস্তু এসব বিছনাখনৰ ওপৰত আৰু হেফালে এনেকে বিছনাখনৰ ওপৰত থৈ গৈছো মই আপোনালোকক কৈছিলে কেলে বস্তু থৈ যাম বুলি ঠিক আছে এতিয়া তেন্তে গৈ থাকো আৰু মা আৰু বিকি ওলাইছে আমাৰ ডিব্ৰুগড়ৰ মা আৰু বিকি দেউতাই থবলৈ আহিছে মই আনৰ পৰাই যাম আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব তেনেহলে বলক যাও আৰু বুমনৰ ফাৰ্ষ্ট ট্ৰেইন জাৰ্নি আপোনালোকক দেখুৱাম বুমন ক'ত যাবা আমি কত যাবা আমি দিল্লী যাব মা কত যাবা আমি মা পাঞ্জাব যাব সাগে মই হেৰি যাম দিল্লী থাইল্যান্ড ইন্টারন্যাশনাল টিম মাইছে মই যাবা নেকি যাও পৰীক্ষা আছে ট্ৰেইন জাৰ্নি বহুত বছৰ আগতে কৰা প্ৰায় 9 বছৰ মানে হ'ল কলেজৰ পৰা ফুৰাবলৈ নিছিলে তেতিয়াই এক্সকাৰশন গৈছিলো তেতিয়াই যোৱা আৰু এবাৰ বহুত বছৰ পিছত ট্ৰেইনত যাম ভাল লাগি আছে মনটো আৰু এফালে গুটি কৰি বহি আছো এনেকৈ মা আৰু ডিব্ৰুগড়ৰ ভাইটিও যাব আসলে মাৰ লগত মই এবাৰ গৈছিলো নগাঁও হোজাইত গৈছিলো আমাৰ স্কুলৰ পৰা সায়েন্স এক্সিবিশন আছিলে তেতিয়া মাৰ লগত গৈছিলো খুব ভাল লাগিছিলে মাৰ লগত গৈ আৰু যেতিয়া প্ৰথম মোৰ ট্ৰেইন জাৰ্নি আছিলে আৰু তাৰ পিছতে কলেজৰ পৰা গৈছিলো গোটেই ফ্ৰেণ্ডছখিনিৰ লগত বহুত দিন ট্ৰেইন জাৰ্নি কৰিছিলো আৰু ষ্টেচনত আহি আজি আসলতে সেইখিনি কথা মনত পৰিছে সেই দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰা বহুত বেছি ভাল লাগে যেতিয়া সেই কথাখিনি আৰু সেই দিনবোৰলৈ উভতি যাওঁ এফালে আমাৰ ট্ৰেইন আহিলে এতিয়া পালেহি আহি কাৰণ ইয়াত 2 মিনিট ৰখাব মানে মৰাণত 2 মিনিট ৰখাব এইটো আমাৰ বুমন কেনেকুৱা লাগিছে আমাৰ বুমন মই যাংগে তুমি মই নামি থাকি যাওঁ তোমালৈ যাবাগে দেই এতিয়া আমি পালোহি শিমলুগুৰি ষ্টেচন মই যাংগে তুমি থাকিবা দেই অৰ্ডাৰ দিলাই অৰ্ডাৰ মই নাখাওঁ গলে খাই যে খা এতিয়া নাখাওঁ দেই চিলে কোনাই এ বিলাই দিলে ইয়াৰ হোটেল এটো খালি আছে পানী বটলটো বুমনৰ মোৰ বেগটো পিছফাল আছে ও বাকি পানী বটলটো আহি পেলাই আছে মাহাত বলাটো নললি হয় বেটা আছে বিকি ভাল আছে বুমন পুৰা দে খোৱা ওই কেটামান আগতে হইল কেটামান খাই পাই দিবি বুমন মই আৰু বুমন হৈ আছো আমি পাপা আছে খানা আমি হৈ আছো ট্ৰেইনত আছে বুমন কি ফলে মা পুৰা ব্যস্ত মোবাইলত গোটেই ৰাতিটো ট্ৰেইনৰ জাৰ্নি কৰাৰ পিছত আমি সো গাইজ আজি ৰাতিপুৱা বতাহতৰ ঘৰ আহি পালোহি আৰু এতিয়া যাবলৈ লৈছো আমাৰ নতুন ফ্লাইটলৈ আৰু এফালে আমাৰ বুমনো ওলাই মেলি ৰেডি হৈ গ'ল এফালে আমাৰ বুমনো আৰু আজি আমি যাম মাজুপাহঁতৰ ঘৰত এতিয়া ওলাই মেলি ৰেডি ফ্লাইটত সোমাম আমাৰ নতুন ঘৰটো একেবাৰে ওচৰতে আমাৰ মাজুপাহঁতৰ ঘৰ তালৈকে যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে ফালে আমি সব ওলাই ৰেডি হৈছো আৰু ফালে আপা মা এফালে এই যেনিবা এইফালে আহা আকৌ ভালে এফালে যেনিবাহি আমাৰ এফালে গৈ আছো আমি বুলি কৈ দিয়া এইখন এডিশ্যন ব্লু লাইট এইটো হেৰি নহয় ভিউটো
এইফালে পেহী আহিছে আজি চাবলৈ আমাৰ ফ্লেটটো কেনেকুৱা লাগিছে আমি ওলাইছোঁ আৰু এতিয়া আপাহঁতৰ ঘৰ উবেৰ বুক কৰি আছে ভিনিয়েক আৰু খোলালীয়েক এয়া আপাহঁতৰ ঘৰ আহি পালোহি আৰু এতিয়া আহি বহিছোঁ নিউজ চাই আছে পূৰা এইকেইদিন জানেই আপোনালোকে নিউজত কি চলি আছে সেই নিউজবিলাকে চাই আছে প্ৰায় 8 বছৰ পিছত আমি আপাহঁতক লগ পাইছোঁ আপাহঁত আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ কোৱাৰ্টাৰত আছিলে এই ঘৰটো নতুনকৈ বনাইছে তেওঁলোকে আৰু এই ঘৰটোলৈ মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ কি কৰি আছা বেলেগ কথা পাতিছে আৰু দেই জা জলি দুইজনীয়ে এইটো হৈছে আমাৰ আপাহঁতৰ ৰুম এইফালে জিনুপেহী এইটো হৈছে বাথৰুম আৰু এইটো হৈছে আমাৰ নানুৰ ৰুম মানে আপাৰ সৰু ছোৱালী এইটো আৰু এইফালে যায় ড্ৰয়িং ৰুম ফালে আমাৰ হ'বলগীয়া কইনা কি বনাইছ দাইল দাইল আৰু মজা গোন্ধাইছে চিকেন আৰু পনীৰৰ কাৰণে এতিয়া মই বনাই আছো ৰেডি কৰি দিছে আৰু এইফালে আমাৰ আপা চালাড বনাবলৈ এয়া গোঁসাই ঘৰ ভাগ একেবাৰে কিটচেনৰ কাষতে আছে খুব ধুনীয়াকৈ আপাই সজাই ৰাখিছে আৰু ৰাতিপুৱা গধূলি সদায় পূজা কৰে আপাই দেখি বৰ ভাল লাগিলে আৰু এয়া হৈছে ডাইনিং ৰুম কাষতে এটা বেলকনি আছে আৰু ইয়াৰ পৰা বোলে খুব ধুনীয়া ভিউ আহে কিন্তু এতিয়া ৰাতি আন্ধাৰ দেখুৱাবলৈ নোৱাৰিম আৰু এইফালে এইটো হৈছে ফ্ৰণ্ট ভিউ বেলকনি আৰু ঘৰটো মানে ইমান বেছি ভাল লাগিছে চাৰিওফালে অ'পেন হয় লগতে মানে প্ৰত্যেকটো ৰুমৰ ছাইডতে এটা বেলকনি আছে আৰু এইফালে গোটেইবোৰে কথাত ব্যস্ত কথা পতাত আচলতে আপোনালোকক জনোৱাই নাই আমাৰ মাজু আপাৰ সৰু ছোৱালীৰ বিয়া আছে বছৰৰ শেষত মানে ডিচেম্বৰ মাহত বিয়া আছে এতিয়া জোৰোণ হ'ব নৱেম্বৰত আৰু তালৈকে আহিলোঁ আমি খবৰ এটা লওঁ বুলি আৰু বিয়া যিহেতু আছে সেইটো কাৰণে এতিয়া আমি কথা পাতি আছোঁ বিয়াত কোনে কি পিন্ধিম কোনে কি নিপিন্ধিম সেইখিনি কথাই আৰু খাই আছে চবে ফালে মাহঁতে ভাত খালে আৰু নিছা কেনেকুৱা বনাইছে নানুৱে বৰ ধুনীয়া বনাই তাই তাকে খোৱা বেটা পাপা যাব ৰ'বা ৰাম কি ডিব্ৰুগড়ৰ পৰা আহিছে বোলে দুটা কণী দেখিছে দুটা ডিম তুমি খালা মই কিন্তু বহুত শকত কিন্তু বেছি নাখাওঁ এই অকল কণী এটা খাইছোঁ আৰু এপিচ মাংস খাইছোঁ কিন্তু এইফালে পুৰা দিছে দেখিবলৈ এইটো আধা কৰি দিলে হয় নি বেলেগ খাইছে নি দাইল খাইছে মায়ে দাইল খাই ভাল পাইছে জিৰা গুটি দিছে 5খন জিৰা দিছে বেলেগ ভাল পাইছে হা তাকে আৰু বুমন পুৰা বুমন আমনি পাই গৈছে টোপনি ধৰিছে বুমনৰ ন বুমন সেয়া পাপা আহিলে পাপা খেলি দিয়া না বুমনৰ লগত অলপ আজি ব্লেক কেট হৈ আহিছা নি তুমি ফালে আমি বহি আছো গোটেইকেইজনী আৰু বিয়া কাৰ্ডখন দেখাই দিয়া আকৌ এনে আৰু এয়া বিয়া কাৰ্ড হ'বলগীয়া কইনা আমাৰ আশীৰ্বাদ দিব তইয়োতো হ'বলগীয়া সময় আছে অলপ হ'বলগীয়া কইনা বিয়া কেতিয়া কোৱা বিয়া 27 নৱেম্বৰ আৰু ৰিচেপশ্যন 4 ডিচেম্বৰ আহিবনে আহিম কেল নাহিব ন আৰু তোৰ মোৰ দেৰি আছে আমি বান্দৰীবোৰ সুন্দৰী হ'ম মেকআপ কৰিম
4 ডিচেম্বৰলৈকে ৰৈ থাকে সঁচাকৈ তাকে কেনেকৈ সুন্দৰী আৰু তাইৰ ৰুমটো একদম ধুনীয়া কৰি লৈছে কিন্তু বিয়া হ'ব এতিয়া আৰু দেই উপায় নাই ছোৱালী ন যাবই লাগিব মই আগতে বিয়া হ'লোঁ 5 বছৰ আগত হ'লে আজৰি আমাৰ আজৰি বাইদেউ দেখাই নাই চোলাই বুলি বাইদেউ আপোনাৰ লগত মিলি যাব কালি দেখিছ নাই কেনেকুৱা আমি যে আৰে অলপ পিছত খাই বৰ ধুনীয়া গাইছে দেই জিনুবাই ড্ৰয়িং ৰুমত বেছি ভাল লাগিলে ন সঁচাকৈ ড্ৰয়িং ৰুমত বেছি ভাল লাগিলে হয় ব'লা তুমি নাচা আকৌ আমি ওলাইছোঁ আৰু যাবলৈ ক'লোঁ এতিয়া ওলাইছোঁ আৰু যাবলৈ জানিবি কি হ'ল হৈ গ'ল দিম পাতিম দুখন কৰিলোঁ এখন মানুহবাৰ পৰা কৰা আছে বাই 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 বাই